ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 10ৰ মেট্ৰিকৰ বাবে গণিতৰ 2022 চনত হৈ যোৱা প্ৰি টেষ্টৰ মই এখন তোমালোকক কুৱেশ্যন দিম। তোমালোকে তাৰ পৰা চাই পিনে বহুখিনি কুৱেশ্যন এনচাৰ তোমালোকে মেট্ৰিকৰ কাৰণে কমন আহিব পাৰে। তোমালোকে মেট্ৰিক কুৱেশ্যনটো চাই লোৱা ভালদৰে কি কি আহিছে। যদি গসাগু 91,26 = 13 হয়, 13 হয়, তেতিয়া লসাগু কিমান হ'ব সেইটো উলিয়াব লাগে। ইয়াৰ উত্তৰখিনি শুদ্ধ নে অশুদ্ধ এতিয়ালৈ মই ভালকৈ চোৱা নাই, কিন্তু তোমালোকে এতিয়া এইখিনি প্ৰথম কুৱেশ্যনখিনি লিখি লোৱা আৰু তোমালোকে চেষ্টা কৰা নিজে। আৰু বহুকেইটা উত্তৰ ইয়াৰ শুদ্ধও হয়। স্পেচ এইখন হয় আমাৰ ইয়াত, এইখিনি গোটেইখিনি 1 নম্বৰীয়া হয়। আৰু লগতে এতিয়া আমাৰ 9 নম্বৰ তলৰ কোনটো সত্য সেইটো আহিছে। এতিয়া 10 নম্বৰীয়াটো কোনটো সত্য সেইটো চিন দিব লাগে। একে মানে এইখিনি MCQ খিনি মানে তোমালোকে ভালকৈ চাই ল'বা, কাৰণ 2024 এইটো আহিব পাৰে, কাৰণ প্ৰি-ফাইনেলৰ টেষ্টৰ পৰীক্ষাবোৰৰ মানে কুৱেশ্যনবোৰ চব চাব লাগে এতিয়া মেট্ৰিকৰ কাৰণে, তেতিয়াহে তোমালোকৰ কাম আহে। এতিয়া মূল নিৰ্ণয় কৰা এইটো 1 নম্বৰ আহিছে, এইটো মূল নিৰ্ণয় কৰিব লাগে। বাকী এতিয়া 2 নম্বৰীয়া কুৱেশ্যন আহিছে, চোৱা তোমালোকে ভালকৈ নোট কৰি ল'বা। তোমালোকে এতিয়া 2 নম্বৰীয়া আহিছে, সম্ভাৱিতাৰ পৰা আহিছে। এইটো এটা সম্ভাৱিতাৰ পৰা আহিছে। তোমালোকে এটা লুডুগুটি এবাৰ মাৰি পঠোৱা হৈছে। এটা মৌলিক সংখ্যা ওলোৱা সম্ভাৱনা কিমান, 2 আৰু 6ৰ মাজত এটা সংখ্যা পোৱাৰ সম্ভাৱনা নিৰ্ণয় কৰা। এইটো একদম ইজি আছে, তোমালোকে পাৰিব। নেক্সট পেজ। এতিয়া নেক্সট পেজত কি আছে, 3 নম্বৰীয়া কুৱেশ্যন এটা আহিছে। এই চোৱা, দেখুওৱা যে ৰুটটো অপৰিমেয়। এনেকুৱা এটা কুৱেশ্যন আহিবই, দেখুওৱা যে অপৰিমেয় এটা, এনেকুৱা এটা কুৱেশ্যন আহিবই, একদম গেৰাণ্টি থাকে। তো এইখিনি ভালকৈ চাই ল'বা তোমালোকে। 1.3 অনুশীলনী হয় এইটো। বাকী এইখিনি প্ৰমাণ কৰা যে এইটো ভালকৈ তোমালোকে কুৱেশ্যনখিনি লিখি ল'বা ইয়াৰে। নেক্সট 33 নম্বৰ কুৱেশ্যনটো এইটো 3 নম্বৰীয়া আহিছে। নেক্সট ছেকশ্যন ডিত চোৱা, 4 নম্বৰীয়া কুৱেশ্যন আহিছে তোমালোকৰ। এইটো চোৱা, 4 নম্বৰীয়া কুৱেশ্যনখিনি আহিছে। এই কুৱেশ্যনটো বহুতেই দৰকাৰী হয়, যোনটো এইটো 34 নম্বৰ কুৱেশ্যনটো। এইবোৰ পাহৰি নাযাবা তোমালোকে, একদম পূৰা প্ৰেক্টিছ কৰি যাবা। ছেকশ্যন ইত চোৱা, 5 নম্বৰীয়া এটা কুৱেশ্যন আহিছে প্ৰথম। ভালকৈ তোমালোকে কুৱেশ্যনখিনি লিখি ল'বা, টুকি ল'বা, তাৰপিছত প্ৰেক্টিছ কৰাৰ পৰা ঘৰতে কৰি লাষ্ট পেজ এইটো একদম, ইয়াৰ পিছত নাই এই পেজটোত। এইখিনি এটা অৰ বুলি দিছে, আগৰটো কৰিব পাৰা, নহ'লে এইটো অৰটো কৰিব পাৰা। তোমালোকে কোনো হেৰি নাই, টেনশ্যন নাই। 39 নম্বৰ কুৱেশ্যনটো, সেইটো এটা তোমালোকৰ আহিছে আমাৰ, এইটো পৰিসংখ্যাৰ পৰা আহিছে। 5 নম্বৰ আহিছে, এইটো 5 নম্বৰ আহিছে। আৰু এইফালে এটা তোমালোকৰ প্ৰকল্প থাকিব, মানে প্ৰেক্টিকেল থাকিব। প্ৰেক্টিকেলটো তোমালোকৰ 10 নম্বৰ আহিব। যদি ভিডিঅ'টো ভাল লাগিলে তোমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা, যে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকা। যিহেতু আমি মেট্ৰিকৰ কাৰণে এতিয়া বহুত দৰকাৰী কুৱেশ্যন আমি দি থাকিম এতিয়া। যদি ভিডিঅ'টো ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।